আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল। মৰিয়নি নিউ সোণোৱাল চাহ বাগিচাৰ ৬০ নং গাঁও পঞ্চায়তৰ অন্তৰ্গত গংগাপুৰ অঞ্চলৰ এক বৃহৎ পানী যোগান আঁচনিৰ কেন্দ্ৰৰ শ্মশান যাত্ৰা। আজি কিছুদিন ধৰি মৰিয়নি অঞ্চলৰ একাধিক পানী যোগান কেন্দ্ৰ বিকল হৈ পৰি আছে। তাৰ ব্যতিক্ৰম নহয় গংগাপুৰ পানী যোগান কেন্দ্ৰ। কিছুদিনৰ আগলৈকে মাজে সময়ে এই কেন্দ্ৰৰ পৰা পানী যোগান ধৰি আছিল যদিও বৰ্তমান এই কেইদিনমানৰ পৰা সম্পূৰ্ণৰূপে পানী দিয়াৰ বন্ধ হৈ পৰে। আমাৰ সাংবাদিক উপস্থিত হোৱাত ওলাই পৰে উৰহীৰ উৰ। অসম চৰকাৰৰ পানী যোগান আঁচনিৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ বিভাগীয় ধন প্ৰকৃততে ৰাইজৰ কামত কিমান দূৰ ব্যৱহৃত হয়। সম্পূৰ্ণ এক লেতেৰা খেলুৱৈ ধৰা অস্বাস্থ্যকৰভাৱে পানীৰ নামত বৰবিষ খুৱাই আছে কেন্দ্ৰটোৰ পৰা। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কোনো ব্যৱস্থা নথকাকৈ পানী দিয়ে, যাৰ ফলস্বৰূপে ৰাইজৰ বিভিন্ন মাৰাত্মক ৰোগত পৰিবলগীয়া হয়। গংগাপুৰ পানী যোগান কেন্দ্ৰৰ দায়িত্বৰ প্ৰাপ্ত কৰ্মচাৰী খগেন সন্দিকৈয়ে জনায় এই কেন্দ্ৰটো যিহেতু যোৰহাটৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অন্তৰ্গত, গতিকে পৰ্যবেক্ষকে মাজে সময়ত পৰ্যবেক্ষণ কৰিবলৈ আহিব লাগে যদিও কোনো অভিযন্তা নাহে। সুচাৰুৰূপে পৰিচালনাৰ অভাৱ বাৰম্বাৰ কেন্দ্ৰটোত বিকল হৈ পৰে। কেন্দ্ৰটো পৰিচালনা কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণে ধন মুকলি কৰি নিদিয়ে চৰকাৰী পক্ষই। আজি যি সময়ত সাংবাদিক উপস্থিত হয় তাত সেই সময়ত উপস্থিত আছিল মৰিয়নি সংমণ্ডলৰ উপদেষ্টা বিতুল ফুকন। তেওঁৰ পৰ্যবেক্ষী মৰিয়নিৰ কেইবাটাও পানী যোগান কেন্দ্ৰ আছে, গতিকে তেওঁৰ সৈতে সাংবাদিকে এই বিষয়ে জানিবৰ চেষ্টা কৰাত তেওঁ কোনো ধৰণৰ কথা কোৱাৰ পৰা বিৰত থাকে। সামাৰ চেভেলটো বেয়া হৈ গ'ল, মটৰটো তলৰ, তো আজি উঠাব পাৰে, আজি উঠাইছোঁ। কোনদিনাৰ পৰা হৈ আছে? এইটো তোমাৰ যোৱা দেওবাৰৰ পৰা হৈ আছে। দেওবাৰৰ পৰা আজি ইমানকেইদিন আপোনাৰ লাগিলে? নাই, মানুহ পাবলৈ দিগদাৰী, মানে এটা জনা এটা গ্ৰুপ লাগিব। সেই গ্ৰুপটো থাকিলেহে পানীটো উঠোৱা ব্যৱস্থাটো কৰিব পাৰে। আপোনালোকে ইয়াৰ পৰা বৰিং কৰি উঠায় নে? আমি ইয়াৰ পৰা বৰিং কৰি উঠা, নদীৰ পৰা উঠাব নোৱাৰোঁ, নদীৰ পৰা দূৰ হয়গৈ। চৰকাৰী ফালৰ পৰা কোনো ধৰণৰ তেনেকুৱা সুবিধা দিয়া নাই। মৰিয়নিৰ পৰা এই কেন্দ্ৰৰ পৰা এটা কথা নিশ্চিত হ'ল, বৰ্তমান চৰকাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগতো একাংশ দালালৰ সহায়তহে পৰিচালিত হৈছে। মৰিয়নিৰ পৰা সপোন ৰহমান শইকীয়া, NE 365 লাইভ।